Halo namaskar, welcome back my YouTube channel BP Bhai Vlogs. আজি নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া বিহু অলপ আজি মাঘৰ বিহু যিহেতুকে মাঘৰ বিহু অলপ প্ৰস্তুতি চলাই আছোঁ। প্ৰস্তুতি মানে তেনেকৈ ধৰণৰ একো নাই আৰু অলপ চলপ এনেকৈ চলাই আছোঁ আৰু তাকে অকণমান আপোনালোকক দেখাই দিওঁ কেনেধৰণৰ প্ৰস্তুতি চলাইছোঁ। মই অলপ যাম এতিয়া ওলাই বজাৰ চজাৰ কৰিবৰ কাৰণে বজাৰ আনিব যাম। মই দেখাই আছোঁ মই চাওক এয়া অকণ জুইৰ বাবে ব্যৱস্থা কৰি ৰাখিছোঁ ৰাতিকৈ জুই একুৰা জ্বলাবৰ কাৰণে। ইয়াতে জুই জ্বলাই ৰাতি বহিম। এয়া পূৰা খৰি চৰি আনি থৈছোঁ গাইছ। এতিয়া যাওঁ অলপ বজাৰ কৰিবৰ কাৰণে মাংস চাংস লৈ আহোঁ। ওচৰতে আজি এই চাহ জনজাতি গোষ্ঠীসকলৰ এখন টুচু পূজা আছে, সেয়া আপোনালোকক দেখাম। কাপোৰৰ চলি মাছৰ বজাৰ আহি পালোহি। চাওক এই বিহুৰ মাছৰ বজাৰ গাইছে। বিহুৰ পূৰা মাছৰ বজাৰ লাগি গৈছে। আহিব বাহুৰ পূৰা মাছৰ বজাৰ ইটোৰ পৰা একদম ইমূৰৰ পৰা সিমূৰলৈকে পূৰা মাছৰে বজাৰ গোটেইখন এখন। এইটো মই কৈছোঁ বাচি আছে চাব আপোনালোকে, মই দেখাই আছোঁ। ধুনীয়াকৈ বাছি দিব খুৰা, হা বঢ়িয়াকৈ বাছি দিব একদম। ফুলটা বাহিৰ কৰি দিয়ে। আপুনি বঠিত কাটি আছে যে কিয়? রাউন্ড আরে শুনে না কিছু নিকা কাটো কি বাইরে করে দিবেন তুমি রাউন্ড কাটিছা না? ব্ৰইলাৰ লৈ লৈছোঁ এয়া। বঢ়িয়াকৈ কাটা একদম সৰু সৰু পিচ কৰি কাটিবা ধুনীয়াকৈ। অঁ ধুনীয়াকৈ সৰু সৰু চাইজ কাটিবা ধুনীয়াকৈ বঢ়িয়াকৈ। মাংস চৰ্বি মিলাই দিয়া। মাংস চৰ্বি মিলাই দিয়া বুজিছা। কিন্তু এখন ঘূৰি পকি এতিয়া ঘৰ আহি পালোহি। বজাৰ বজাৰ কৰা হ'ল, বজাৰ বজাৰ কৰি আহি চব আহিলোঁ। আপোনাক দেখাম বাৰু বজাৰ বজাৰ চব কৰি মেলি এতিয়া ঘৰ আহি পালোহি। ঘৰ আহি পাই আপোনাৰ এতিয়া অকণমান জুইকুৰা জ্বলাম। জুইকুৰা জ্বলাই আপোনালোকক পিছত আকৌ তাতে লাহে কেনে বস্তুবিলাক চব উলিয়াম ধুই মেলি আৰামছে। আমি কোনো মানুহ নাই এবাৰ বিহুত তেনেকৈ, আৰু এইবাৰ একো তেনেকুৱা আয়োজন কৰাও নাই। আমি খালি ঘৰৰে আৰু ঘৰৰে 3-4জন মানুহে মিলি আৰু সৰু সুৰাকৈ খাইছোঁ আৰু আপোনালোকে। সেয়া আমাৰ আজি বিহুৰ আয়োজন আপোনালোকক দেখাই আছোঁ। চাওক এয়া মানে আজি এয়াই বনিব আৰু 2-3জনীয়া মানুহে আৰু এয়া চাওক। হেল্ল', এইটো হৈ গৈছে আপোনাৰ ব্ৰইলাৰ চিকেন আৰু এইটো আপোনাৰ গাহৰি জানে, আৰু গাহৰিটো চবৰে যেনেকৈ বনাম এয়া আনি থৈছোঁ। তাৰপিছত এয়া আপোনাৰ বনাবৰ কাৰণে এয়া বিলাহী বেঙেনাটো পুৰি পিটিকা কৰিম। ধনিয়া পাত নেমু আছে ইয়াতে 3জনীয়া মানুহৰ কাৰণেহে আৰু এইফালে আপোনাৰ তোমাৰ লৈ আহিছোঁ কেলে মছলাবিলাক লৈ আহিছোঁ, আৰু এইবিলাক অকণমান মানে বেলেগ ষ্টাইলত বনোৱা যাব আজি। গাইছ এতিয়া চাওক এয়া চাওক এয়া মাংস বনাই আছোঁ মই। পূৰা গাহৰি মাংসটো এইফালে বনাই আছোঁ, আৰু এইফালে আপোনাৰ মাছ বনাই আছোঁ। ধুনীয়াকৈ বনাই আছোঁ চাওক। এয়া তো মাছ ফ্ৰাই কৰি আছোঁ, আৰু এইফালে গাহৰি মাংস বনাই আছোঁ। পূৰা একদম লাই শাকেদি বনাইছোঁ গাহৰিটো বঢ়িয়াকৈ। এয়া লাই শাক একদম পূৰা গাহৰি মাংস। এইফালে গাহৰি মাংসখিনি পুৰিছোঁৱে, আৰু এইটো অকণমান বনাইছোঁ এতিয়া লাই লগত। 3জন মানুহৰ কাৰণে একদম ধুনীয়া আৰু জোখৰ। এইফালে মাছ ফ্ৰাই কৰি আছোঁ, এই ফ্ৰাই হৈ আছে, আৰু ইয়াত আছে এতিয়া ফ্ৰাই কৰিম। এয়া মোৰ বেটা আহি গৈছে, হাই কৈ দিয়া বেটা। আজি হেপী বিহু কৈ দিয়া চবকে। মাংস পুৰি আছোঁ চাওক। এতিয়া অলপ এনেই পুৰিছোঁ জাষ্ট। এয়া ট্ৰেক্টৰ পূৰা ভাপত দি দিছোঁ এতিয়া। এয়া
তাৰপিছত আহি পালোঁ বেলেগ এখন ঘৰত মানে ওচৰতে আৰু ইয়াতে বিহু খাই আছে সকলোৱে। ইয়াত এবাৰ দেখাই দিওঁ আপোনালোকৰ পৰিৱেশটো কেনেকৈ হৈ আছে। ইয়াতে আহিছোঁ, দেখাই দি আছোঁ আপোনালোকক। নমস্কাৰ বন্ধুসকল, কালি ইফালে টুচু পূজা পৰা অলপ দেৰি হ'ল, সেইবাবে আপোনালোকক মানে ভাত পানী খোৱা দেখাব নোৱাৰিলোঁ, কেনেকৈ খালোঁ। তো আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ। ইয়ালৈকে যদি আপোনালোকে চাইছে প্লিজ এটা লাইক এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ চেনেলটো নতুনকৈ যদি কোনোবাই চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ আপোনালোকক মই এনেদৰে ভিডিঅ' দি যাব পাৰোঁ। তো মোক অকণমান ছাপোৰ্ট কৰিব। ধন্যবাদ।